নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আমাৰ আগৰ শ্ৰেণীত প্ৰাণী কাক বোলে, পৰিপুষ্টি কাক বোলে, পাচন কাক বোলে আৰু খাদ্য নলীৰ আন কেইটা ভাগ যেনে মুখ গহ্বৰ, গ্ৰহিকাৰ বিষয়ে লগতে পাচন তন্ত্ৰৰ বিষয়ে আলোচনা কৰিছোঁৱেই। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ ২ নং পাঠ প্ৰাণীৰ পৰিপুষ্টিৰ অন্তৰ্গত খাদ্য নলীৰ আন কেইটা ভাগ, পাকস্থলী, ক্ষুদ্ৰান্ত, যকৃত, অগ্নাশয়ৰ গঠন আৰু এইবোৰৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহা আমি আৰম্ভ কৰোঁ। আমাৰ শৰীৰটো অসংখ্য কোষেৰে গঠিত। যেনেদৰে এটা ঘৰ অসংখ্য ইটাৰে গঠিত, তেনেদৰে আমাৰ শৰীৰটো সৰু বৰ অজস্ৰ কোষেৰে গঠিত। আৰু লগতে শৰীৰৰ প্ৰতিটো কোষলৈ তেজ চলাচল কৰাৰ কাৰণে আমাৰ শৰীৰত ৰক্তনলিকাৰ এখন জালিকা থাকে। এনেধৰণৰ এই ৰক্তনলিকাৰ পৰা শৰীৰৰ প্ৰতিটো কোষলৈ তেজে চলাচল কৰে। আমি উশাহ লওঁ নাকেৰে, আৰু নাকেৰে উশাহ লৈ এডাল পাইপ আছে, সেই পাইপডালে হাওঁফালৰ লগত সংযোগ হৈ থাকে, তাকে শ্বাসনলী বুলি কোৱা হয়। শ্বাসনলী হাওঁফাওৰ লগত সংযোগিত হৈ থাকে। আনহাতে মুখেৰে খাদ্য খাওঁ আৰু এইডালক খাদ্যনলী বুলি কয়। খাদ্যনলীডাল গ্ৰহিকাৰে গৈ পাকস্থলীৰ লগত সংযোগিত হৈ থাকে। খাদ্য পাকস্থলীত প্ৰৱেশ কৰে আৰু পাচন হোৱা খাদ্যসমূহ ৰক্তনলিকাৰ জৰিয়তে শৰীৰৰ প্ৰতিটো কোষলৈ গতি কৰে। ঠিক সেইদৰে উশাহত লোৱা অক্সিজেনো ৰক্তনলিকাৰ জৰিয়তে শৰীৰৰ প্ৰতিটো কোষলৈ গতি কৰে। এতিয়া আহা পাকস্থলীৰ বিষয়ে জানো। পাকস্থলীটো এনেধৰণৰ, ৰঙা অংশটোৱে পাকস্থলীক বুজাইছে। পাকস্থলীৰ আকৃতি ই এটা ডাঠ বেৰৰ মোনাৰ নিচিনা। ইয়াৰ আকৃতি চেপেটা ইউ আকৃতিৰ হয়। ই খাদ্যনলীৰ আটাইতকৈ বহল অংশ হয়। ইয়াৰ এটা মূৰে গ্ৰাসনলীৰ পৰা খাদ্য গ্ৰহণ কৰে আৰু আনটো মূৰ ক্ষুদ্ৰান্তত মুকলি হয়। খাদ্যনলী ভিতৰ অংশটো আমি যদি কাটি চাব পাৰিলোঁ হয়, এনেধৰণৰ দেখিলোঁ হয়। ইয়াৰ পৰা 3 ধৰণৰ ৰস ওলায়: শ্লেষ্মা, হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস। শ্লেষ্মাৰ কাম কি? শ্লেষ্মা এক বিজলুৱা তৰল পদাৰ্থ। ই পাকস্থলীৰ ভিতৰৰ তৰপটোক ৰক্ষা কৰে। কিহৰ পৰা ৰক্ষা কৰে? আমাৰ যে খাদ্যৰ টুকুৰা, খাদ্য কণা, সেইবিলাকৰ পৰা খাদ্যনলীৰ বেৰখনক ৰক্ষা কৰে। হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডে খাদ্যৰ লগত প্ৰৱেশ কৰা বেক্টেৰিয়া বা বীজাণু ধ্বংস কৰে। আমি যদি অপৰিষ্কাৰ হাতেৰে খাওঁ বা অপৰিষ্কাৰভাৱে খাদ্য খাওঁ, তেতিয়া আমাৰ খাদ্যৰ লগত অজস্ৰ বীজাণু প্ৰৱেশ কৰে আৰু তাৰ ফলত আমাৰ বেমাৰ হ'ব পাৰে। কিন্তু হাইড্ৰক্লৰিক এচিডে সৈন্যবাহিনী, আমাৰ দেশৰ সৈন্যবাহিনীয়ে যেনেকৈ সন্ত্ৰাসবাদী আদি বেয়া মানুহবোৰক ধ্বংস কৰে, তেনেদৰে আমাৰ বীজাণুসমূহক ধ্বংস কৰে, যাৰ ফলত আমাৰ বেমাৰ সহজে নহয়। গতিকে হাইড্ৰক্লৰিক এচিড নোহোৱা হ'লে আমাৰ সদায় বেমাৰ হ'ল হয়। লগতে ই পাচক ৰসক পাচন কাৰ্যত সহায় কৰে। পাচক ৰসে কি কৰে? পাচক ৰসে আমাৰ খাদ্যৰ জটিল উপাদান প্ৰটিনবোৰক ভাঙি পেলাই সৰল উপাদানলৈ পৰিৱৰ্তন কৰে। গতিকে আমাৰ পাকস্থলীত কি কি কাৰ্য হ'ল? আমাৰ পাকস্থলীত খাদ্যৰ যিবোৰ আমাৰ সৰল উপাদান, ভিটামিন, খনিজ দ্ৰব্য, সেইবোৰৰ পাচন হ'ল। লগতে খাদ্যৰ জটিল উপাদান প্ৰটিনৰ পাচন হ'ল। কিন্তু এতিয়াও পাচন হ'বলৈ বাকী আছে চৰ্বি বা স্নেহজাতীয় পদাৰ্থ, কাৰ্বহাইড্ৰেট। আৰু এইবাবে অৰ্ধপাচন হোৱা খাদ্যখিনি আমাৰ প্ৰৱেশ কৰিব এতিয়া ক্ষুদ্ৰান্তত। ক্ষুদ্ৰান্তডাল এডাল দীঘল পাইপ। ইয়াক আমি দুটা অংশত ভাগ কৰিব পাৰোঁ: ক্ষুদ্ৰান্তৰ প্ৰথম অংশ আৰু পিছৰ অংশ। বেঙুনীয়া ৰংটোৱে ক্ষুদ্ৰান্তৰ প্ৰথম অংশ, গোলপীয়া ৰংটোৱে ক্ষুদ্ৰান্তৰ পিছৰ অংশ বুজাইছে। ক্ষুদ্ৰান্তডাল এডাল 7.5 মিটাৰ দীঘল অতিকৈ পাক খাই থকা নলী, অৰ্থাৎ আটাইতকৈ দীঘল বাঁহডালৰ সমান হ'ব ই। আৰু ই যকৃতত থকা পিত্তস্থলীত জমা হৈ থকা পিত্তৰস আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ হোৱা অগ্নাশয় ৰস গ্ৰহণ কৰে। ক্ষুদ্ৰান্তৰ লগতে নিজৰ বেৰখনৰ পৰাও ইয়াৰ ৰস নিঃসৰণ হয়। গতিকে যিহেতু ক্ষুদ্ৰান্তই যকৃতৰ পৰা পিত্তৰস গ্ৰহণ কৰে, অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস গ্ৰহণ কৰি পাচন কাৰ্য সমাধা কৰে, গতিকে আমি যকৃত আৰু অগ্নাশয়ৰ বিষয়ে জানিব লাগিব। যকৃত এনেধৰণৰ। যকৃত পেটৰ ওপৰৰ অংশৰ সোঁফালে অৱস্থিত হয়। ই এটা ৰঙচুৱা মাটিয়া ৰঙৰ গ্ৰন্থি। ই দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ইয়াৰ পৰা পিত্তৰস নিঃসৰণ হয় আৰু পিত্তৰসবোৰ পিত্তাশয় নামৰ মোনাখনত জমা হৈ থাকে। পিত্তৰসে চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত সহায় কৰে। অগ্নাশয় পাকস্থলীৰ ঠিক তলতে থাকে।
ই হৈছে মাখন ৰঙৰ এটা ডাঙৰ গ্ৰন্থি। ইয়াৰ পৰা ওলোৱা অগ্নাশয় ৰসে কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনক সৰল উপাদানলৈ পৰিৱৰ্তন কৰে। গতিকে আজি আমি পাকস্থলী, ক্ষুদ্ৰান্ত, যকৃত, অগ্নাশয়ৰ গঠন, ইহঁতৰ আকৃতি প্ৰকৃতিৰ বিষয়ে জানিলোঁ। ইহঁতৰ কাৰ্যাৱলীৰ বিষয়ে জানিবলৈ পৰৱৰ্তী অংশটো তোমালোকে চাবা। ঠিক আছে।